নমস্কাৰ পোনপ্ৰথমতে সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল মাই ৰিচাৰ্চ আয়ুৰ্বেদা এছামলৈকে আপোনালোকে হয়তো বহুতে নুনি বা নুনি ফলৰ বিষয়ে শুনিছে লগতে নুনি ফলৰ কি লাভ আছে বহুতে হয়তো জানে বহুতে হয়তো নাজানে আজি এইটো ভিডিঅ'ত মই আপোনালোকক মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰে এটা প্ৰডাক্ট নুনি কেপচুলৰ কি বেনিফিট আছে কেনেকৈ ইউজ কৰিব লাগে প্ৰাইস কিমান এই গোটেইখিনি ডিটেইলছ সামগ্ৰিকভাৱে চমুকৈ দিবলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব গতিকে অকণো পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ মই আপোনালোকক মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ নুনি কেপচুলৰ কি বেনিফিট আছে বা কি উপকাৰিতা আছে সেই সম্পৰ্কে কিছু কথা ক'বলৈ চেষ্টা কৰিম এক নম্বৰ উপকাৰিতা হল মেক ষ্ট্ৰং ইমিউনিটি সিস্টেম অৰ্থাৎ মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ নুনি কেপচুলটো যদি আপোনালোকে ৰেগুলাৰ ইউজ কৰি থাকে তেতিয়াহ'লে আপোনালোকৰ যিটো শৰীৰৰ ইমিউনিটি সিস্টেম অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা সেই ক্ষমতাটো যথেষ্টখিনি বৃদ্ধি পাব আৰু তাৰ ফলত আপোনালোকৰ শৰীৰত যিকোনো ৰোগে সহজতে আক্ৰমণ কৰিব নোৱাৰিব দুই নম্বৰ বেনিফিটটো ৰিলিফ ফ্ৰম মাইগ্ৰেইন এণ্ড ব্লাড প্ৰেছাৰ সাধাৰণতে বেছিভাগ লোকৰে ব্লাড প্ৰেছাৰ আছে কিছুমানৰ হয়তো হাই ব্লাড প্ৰেছাৰ লগতে কিছুমানৰ হয়তো ল' ব্লাড প্ৰেছাৰ লগতে কিছুমানৰ হয়তো মাইগ্ৰেশ্যন অৰ্থাৎ মূৰ ঘূৰণিৰ সমস্যাবিলাক আছে এই সমস্যাবিলাকৰ পৰা পৰিত্ৰাণ পাবলৈ মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ যিটো নুনি কেপচুল আছে সেই নুনি কেপচুলটোৱে আপোনালোকক যথেষ্টখিনি সহায় কৰিব আৰু এইটো যদি আপোনালোকে ৰেগুলাৰ ইউজ কৰি থাকে তেতিয়াহ'লে আপোনালোকৰ ব্লাড প্ৰেছাৰটো কণ্ট্ৰলত আহিব আৰু মাইগ্ৰেইনৰ দৰে সমস্যাবিলাক যথেষ্টখিনি নোহোৱা হৈ যাব 3 নম্বৰ হল কন্ট্ৰোলিং ব্লাড প্ৰেছাৰ 2 নম্বৰ পইণ্টত কৈছোৱে মই মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ যিটো নুনি কেপচুল সেইটো আপোনালোকৰ ব্লাড প্ৰেছাৰটো কন্ট্ৰোল কৰাত আপোনালোকক যথেষ্টখিনি সহায় কৰিব 4 নম্বৰ বেনিফিট হ'ল কন্ট্ৰোলিং ব্লাড সুগাৰ আমাৰ সাধাৰণতে বেছিভাগ লোকৰে ব্লাড সুগাৰৰ সমস্যা দেখা যায় তাৰ ফলত ডায়েবেটিছৰ দৰে মাৰাত্মক সমস্যাবিলাকৰো আমাৰ বিভিন্ন লোকে সন্মুখীন হয় মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ নুনি কেপচুলটো যদি আপোনালোকে ৰেগুলাৰ ইউজ কৰি থাকে ব্লাড সুগাৰৰ দৰে মাৰাত্মক সমস্যাবিলাকৰ পৰা আঁতৰি থাকিব পাৰিব 5 নম্বৰটো হ'ল জইণ্ট পেইন সাধাৰণতে বেছিভাগ বুঢ়া লোকৰে বা বয়সস্থ লোকৰে জইণ্ট পেইনৰ সমস্যা হয় কিছুমানে আঁঠুৰ যোৰা বিষ কিছুমানে হাতৰ যোৰা বিষ এনেকুৱা ধৰণৰ সমস্যাবিলাক সন্মুখীন হয় কিন্তু মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ নুনি কেপচুলটো যদি আপোনালোকে ৰেগুলাৰ ইউজ কৰিবলৈ আৰম্ভ কৰে তেতিয়াহ'লে জইণ্ট পেইনৰ দৰে সমস্যাবিলাক যথেষ্টখিনি নোহোৱা হৈ যাব 6 নম্বৰ বেনিফিটটো হ'ল মহিলাসকলৰ প্ৰজনন ক্ষমতা বৃদ্ধি কৰে লগতে মাহেকীয়াৰ সমস্যাবিলাকো যথেষ্ট পৰিমাণে নোহোৱা কৰে অৰ্থাৎ মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ যদি আপোনাৰ নুনি কেপচুলটো ৰেগুলাৰ ইউজ কৰি থাকে মহিলাসকলৰ যিটো প্ৰজনন ক্ষমতা অৰ্থাৎ সন্তান জন্ম দিব পৰা ক্ষমতা সেই ক্ষমতা যথেষ্টখিনি বৃদ্ধি কৰে লগতে মাহেকীয়া যিবিলাক সমস্যা থাকে পেটৰ বিষ আদিৰ যিবিলাক সমস্যা সেই সমস্যাবিলাকো যথেষ্টখিনি নোহোৱা কৰাত সহায় কৰে 7 নম্বৰ বেনিফিট হ'ল মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ যিটো নুনি কেপচুল সেই নুনি কেপচুলটো হ'ল এণ্টিভাইৰেল এণ্টি টিউমাৰ আৰু এণ্টি বেক্টেৰিয়েল এটা প্ৰডাক্ট হয় আৰু এই প্ৰডাক্টটো সকলো ব্যক্তি ইউজ কৰিব পাৰে 8 নম্বৰ হ'ল মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ যিটো নুনি কেপচুল আছে সেই নুনি কেপচুলটোৱে ব্লাড চাৰ্কুলেশ্যন লগতে হেয়াৰ ডেভেলপমেণ্টত যথেষ্টখিনি সহায় কৰে 9 নম্বৰ বেনিফিটটো হ'ল মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ যিটো নুনি কেপচুল সেই নুনি কেপচুলটোৱে আপোনালোকৰ ডায়েৰিয়া লগতে কনষ্টিপেশ্যনৰ যিবিলাক সমস্যা সেই সমস্যাবিলাকৰ পৰা আঁতৰত ৰখাত সহায় কৰে 10 নম্বৰ বেনিফিটটো হ'ল মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ যিটো নুনি কেপচুল সেই নুনি কেপচুলটোৱে আমাৰ ছালত বিশেষকৈ মুখত একনি পিম্পল এনেকুৱা যিবিলাক সমস্যা থাকে সেই সমস্যাবিলাকো নোহোৱা কৰি দিয়াত সহায় কৰে মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ নুনি কেপচুলটো কেনেকৈ ইউজ কৰিব লাগে সেই সম্পৰ্কে ক'বলৈ চেষ্টা কৰিছোঁ মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ যিটো নুনি কেপচুল সেই নুনি কেপচুলটো দিনত খোৱাৰ আগত আৰু ৰাতি খোৱাৰ আগত অৰ্থাৎ 2 টাইমছ এটা বা 2টা কেপচুল খাব লাগে ভাল ৰিজাল্টৰ কাৰণে এইবাৰ মই প্ৰাইজৰ ক্ষেত্ৰত ক'বলৈ বিচাৰিছোঁ নুনি কেপচুলটোৰ প্ৰাইচে 90টা কেপচুল থাকিব আৰু 90টা কেপচুল প্ৰাইচে 499 এভাৰেজ 500 বুলি ধৰিব পাৰে আপোনালোকে যদি আপোনালোকৰ আইডি থাকে তেতিয়াহ'লে অকণমান কম প্ৰাইজত এই প্ৰডাক্টটো লাভ কৰিব পাৰিব শেষত মই ইয়াকে ক'ব বিচাৰোঁ যে নুনি কেপচুলটো যথেষ্টখিনি দৰকাৰ আমাৰ শৰীৰৰ কাৰণে আৰু নুনি কেপচুলটোৱে আমাৰ শৰীৰত লগা কিছুমান নিউট্ৰিশ্যন তথা পৰিপুষ্টিও প্ৰদান কৰে শেষত যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই
প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিলোঁ। আজিলৈ আহিছোঁ, ধন্যবাদ।